সঁচা ভাল পোৱা খুব কমেই পূৰ্ণতা পায় নহয়নে? সঁচা ভাল পোৱা সদায় আদৰুৱা হৈ ৰৈ যায়। আজি এনেকুৱা এটা মৰ্মান্তিক ফেচবুকৰ বাস্তৱ দুখ লগা প্ৰেম কাহিনী ক'ব ওলাইছোঁ। এজনী ছোৱালীৰ ফেচবুকত এদিনাখন এজন ল'ৰাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে আৰু সেই ছোৱালীজনীয়ে ল'ৰাটোৰ ফটো দেখি ফ্ৰেণ্ড ৰিকুৱেষ্ট কেঞ্চেল কৰি দিলে, কিয়নো ল'ৰাটোৰ ফটোখন চাই ছোৱালীজনীৰ পচন্দ হোৱা নাছিল। কিন্তু সেই ল'ৰাটোৱে বাৰে বাৰে সেই ছোৱালীজনীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থাকিল আৰু ছোৱালীজনীয়ে বাৰে বাৰে তাৰ ৰিকুৱেষ্ট কেঞ্চেল কৰি থাকিল। এদিন সেই ছোৱালীজনীয়ে খঙতে তাক এড কৰি ল'লে। ল'ৰাটোক এড কৰাৰ পাছত সেই ল'ৰাটোৱে ছোৱালীজনীক সদায় গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট, কি খবৰ, এনেদৰে সদায় সদায় তাইক মেছেজ কৰিবলৈ ল'লে আৰু ছোৱালীজনীয়ে সদায় ইগন'ৰ কৰি গ'ল। এনেদৰে বহুত দিন গ'ল। লাহে লাহে সেই ছোৱালীজনীয়ে তাৰ মেছেজৰ ৰিপ্লাই কৰিবলৈ ধৰিলে আৰু সিহঁতৰ মাজত এটা ভাল বন্ধুত্ব গঢ়ি উঠিল। ল'ৰাটোৱে এটা চিপত জব কৰে। বন্ধত এবাৰ সি ঘৰলৈ আহিল আৰু যোৱাৰ আগতেই সেই ছোৱালীজনীলৈ ফোন এটা কৰিলে আৰু ক'লে যে মই তোমাক বহুত ভাল পাওঁ। কিন্তু সেই ছোৱালীজনীয়ে তাৰ কথা শুনি চুপ হৈ গ'ল আৰু ক'লে যে মই তোমাক মাথো লাইকহে কৰোঁ, তোমাক কেতিয়াবা ভাল পোৱাৰ কথা ভবাই নাই। যদি কেতিয়াবা তোমাক ভাল পোৱাৰ ভাৱ জাগ্ৰত হয় অথবা তুমি যোৱাৰ পাছত তোমাক মই মিছ কৰোঁ, তেন্তে তোমাক জনাম। আৰু এনেকৈ সম্পূৰ্ণ 1 মাহ পাৰ হ'ল, কিন্তু সেই ল'ৰাজনৰ কোনো ধৰণৰ কল মেছেজ নাহিল। কিন্তু ইফালে সেই ছোৱালীজনীৰ তালৈ মনত পৰিব ধৰিলে তাৰ প্ৰতিটো কথা, তাৰ প্ৰতিটো মেছেজ আৰু তাইৰ প্ৰতি থকা তাৰ সকলো ধৰণৰ চিন্তা ভাৱনাই তাইক বহু আমনি কৰিব ধৰিলে। এইদৰে দিন পাৰ হৈ যাবলৈ ধৰিলে। তাৰ মেছেজ, তাৰ এটা ফোনৰ কাৰণে তাই অপেক্ষা কৰিবলৈ ধৰিলে, কিন্তু সেই ল'ৰাজনৰ কোনো খবৰেই পোৱা নাছিল আৰু সেই ল'ৰাজনৰ মোবাইল নম্বৰটো ছুইচ অফ আহিবলৈ ধৰিছে। ফেচবুকত মেছেজ কৰি তাই পাগলৰ দৰে হৈ গ'ল, কিন্তু কোনো ধৰণৰ ৰিপ্লাই নাহিল। অধীৰভাৱে তাই তাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে আৰু মনতে থিৰাং কৰি ল'লে যে এইবাৰ তাৰ ফোন মেছেজ আহিলে তাক ভাল পাওঁ বুলি ক'ব। এনেদৰে ভাবি থাকোঁতেই এদিন অসমৰ বাহিৰৰ পৰা এটা আননোন নাম্বাৰৰ পৰা কল অহা দেখি তাই বুজি পালে যে এই ফোন নিশ্চয় তাৰ। ফোনটো উঠাওঁতে সিফালৰ পৰা এটা ল'ৰা কণ্ঠই তাক সুধিলে, আপুনি বাৰু হিয়া নেকি? মই ৰাজৰ বন্ধু, এজনে কৈ আছোঁ। ৰাজ শিৱৰ চিৰিত শ্লিপ হৈ সি বহুত আঘাত পাইছিল আৰু আজি 3 দিন আগত তাৰ মৃত্যু হৈছিল। সি আপোনাক নিজতকৈ বেছি ভাল পাইছিল, কিন্তু এতিয়া সেইবোৰ কৈ কি লাভ? আপুনি তাক কেতিয়াও ভালেই পোৱা নাছিল। সি সদায় আপোনাৰ কথা কি কৈ আছিল। আঘাতপ্ৰাপ্ত দিনকেইটা মাথো আপোনাৰ নামেই লৈ আছিল আৰু কৈছিল তাই জীৱনত এদিন হ'লেও মোক মিছ কৰিব, মই জানো। এই কথাটো শুনাৰ লগে লগে সেই ছোৱালীজনীৰ দুচকুৰে পানী ওলাই আহিব ধৰিলে আৰু মই তোমাক আজিৰ পৰা বহুত মিছ কৰিম, এই বুলি কৈ তাই কান্দিবলৈ ধৰিলে। প্ৰিয় ভিউৱাৰ্ছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা মৰ্মান্তিক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।